Goal statement in life 8 বছৰ পাৰ হৈ গৈছে মই বিভিন্ন অনুষ্ঠানত গৈছো ইউনিভাৰ্চিটি কলেজ স্কুলত গৈ লেকচাৰ দিছো বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত মই বাৰ্তালাপ কৰিবলৈ সুযোগ পাইছো গতিকে এটা মোৰ অভিজ্ঞতা হ'ল বহু ছাত্ৰ ছাত্ৰী তেওঁলোক স্কুল গৈছে কলেজ গৈছে কিন্তু তেওঁলোকৰ লাইফত এটা গোল ষ্টেটমেন্ট নাই যেটো নেকি বহুতেই ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট আজি আপুনি যদি এখন দুচকীয়া বাহন লৈ বা চাৰিচকীয়া বাহন লৈ ৰাস্তালৈ যায় আৰু আপুনি এটা যাত্ৰা আৰম্ভ কৰে কিন্তু আপুনি নিজে নাজানে যে আপোনাৰ লক্ষ্য স্থান কি তেনে ভাবি চাওকচোন আপুনি যিমান টাইম লাগিলে যাত্ৰাটো কৰক যিমানেই ভালদৰে আপুনি চলাই বা যেনেদৰে আপুনি আগবাঢ়ি যায় তাৰ কেতিয়াও এটা লক্ষ্য স্থান নাহেগে কাৰণ আপুনি ডাইৰেকশ্যনলেছ ঠিক তেনেদৰে আমাৰ শিক্ষা জীৱনত আমি আৰম্ভণি পৰ্যায়ৰ পৰা you should be very clear about this fact what is your goal statement in life যেতিয়া ডিগ্ৰী পাছ কৰি গৈছেগে তেতিয়াও যদি হুদা হয় বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা মই পাইছো মই যদি সুধিছো তেওঁলোকক what is your goal statement in life what is that one thing that you want in your life and for that purpose you are going through all these ups and downs in your life right now তেতিয়া তেওঁলোক blank they are confused কিছুমানে হেতু কয় যে দেখা যাব ভৱিষ্যতে কি হয় ভৱিষ্যতে কি হ'ব দেখা যাব বুলি ভাবিলে তেতিয়া জীৱনত যন্ত্ৰণা বাধা অহাটো কোনো মানে বেলেগ কথা নহয় হেতু স্বাভাৱিক আহিবই তেতিয়া কাৰণ আপোনাৰ হাতত কি নাই প্ৰস্তুতি প্ল্যানিং ডিজায়াৰ ভাৰ্সেস প্যাশন ডিজায়াৰ মানে হল আপুনি কিবা এটা বস্তু পাব খুব হেঁপাহ কৰে এখন ধুনীয়া গাড়ী হ'ব পাৰে হয়তো কোনোবা এজন ব্যক্তি হ'ব পাৰে যি বিলাসী জীৱন হ'ব পাৰে কিন্তু প্যাশন বোলা বস্তুটো হৈছে য'ত নেকি টকাৰ কথা নাহে মানে এনেকুৱা বহুতো মানুহ আছে যিসকল মানুহে এখন ভাৰতত ডেইলি কৰ্ম কৰি আছে সমাজৰ কাৰণে কৰিছে কিছুমান বিভিন্ন সেক্টৰত কৰ্ম কৰি আছে প্ৰকৃতিৰ কাৰণে কৰিছে জীৱ-জন্তুৰ কাৰণে কৰিছে মানুহৰ কাৰণে কৰ্ম কৰিছে কিন্তু তাৰ বিনিময়ত তেওঁলোকে কোনো উপাৰ্জন বা দৰমহা পোৱা নাই কিন্তু ষ্টিল কৰি আছে কিয় কৰি আছে পাৰ্থক্যটো সেইখিনিতে প্যাশন হেতু কয় আৰু ডিজায়াৰ হৈছে আপুনি কৰ্ম এটা কৰিছে য'ত আপোনাৰ উদ্দেশ্য কেৱল কিবা এটা নিৰ্দিষ্ট বস্তু লাভ কৰা যেটো আমি কম মেটেৰিয়েলিষ্টিক মাইন্ডসেট গতিকে ডিজায়াৰ থকাটো ভাল ডিজায়াৰ থাকিলে আমাক ই লাইফত দৌৰাই ইটস লাইক পেট্ৰল that we put in our vehicles কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ এটা ষ্ট্ৰং প্যাশন থকাটো ভাল যে আপুনি আপোনাৰ এটা জীৱনৰ যোগেদি এখন পৃথিৱীত কিমান মানুহক ইম্পেক্ট কৰিব বিচাৰিছে কিমান মানুহৰ জীৱনত এটা পৰিৱৰ্তনৰ ঢৌ আনিব বিচাৰিছে ডিজায়াৰ ওপৰত যদি আমি সম্পূৰ্ণ ভিত্তি হৈ আমাৰ যদি কেৰিয়াৰটো পৰিকল্পনা কৰো তেন্তে হেতু ভুল হ'ব কিয় ভুল হ'ব কাৰণ ডিজায়াৰ আজি আছে কাইলৈ নাই আজি এটা বস্তু আছে কাইলৈ বেলেগ বস্তু ওলাব খুব চেঞ্জ হৈছে ফাষ্ট কিন্তু আমাৰ প্যাশনটো তেনেকৈ চেঞ্জ নহয় ই এটা বস্তুৱে যে আমুকটো কাম কৰি ভাল পাওঁ মোৰ এটো প্যাশন হয় আৰু তাৰ কাৰণে মোক পইচা নিদিলেও মই কৰি ভাল পাওঁ যেতিয়া সেই নিৰ্দিষ্ট প্যাশনটো নিজৰ জীৱনৰ লক্ষ্য হিচাপে লয় নিজৰ কেৰিয়াৰ হিচাপে লয় তেন্তে তেনে ব্যক্তি সফল হোৱাৰ সম্ভাৱনাটো অতি মাত্ৰা বেছি থাকে people oriented journey versus industry oriented journey যেতিয়া আমি প্ৰফেশনাল কোৰ্সবোৰ কৰিব যাওঁ তেতিয়া বহু ছাত্ৰ ছাত্ৰী এটা ভুল কৰি আহিছে মানুহে কি ক'ব মানুহে কোনটো কোৰ্স ভাল পায় কোনটো কোৰ্সৰ বিষয় বেছি চৰ্চা হৈ আছে কোনটো কোৰ্সৰ কথা মোৰ পৰিয়ালত খুব চৰ্চা হৈ আছে মোৰ কোনজন দাদাই মোৰ কোনজন বাইদেউ কোনটো কোৰ্স কৈ কোনখন দামী ইউনিভাৰ্সিটিত পঢ়ি আছে কোনখন সিটিত আছেগে আমি এই ফ্যাক্টৰবোৰ যে অলপ বেছি ক্যালকুলেশন কৰি চাওঁ আৰু সেইখিনিতে ভুলটো হয় কিয় ভুলটো হয় কাৰণ কেলে আমি কোৰ্সবোৰ কিয় কৰো বিকজ আমাক এটা সংস্থাপন লাগে আমাক এটা আৰ্নিং লাগে ৰাইট যাতে আমি লাইফত সেটেল হ'ব পাৰো কিন্তু আমি যিবোৰ ফ্যাক্টৰৰ ওপৰত পৰ্যালোচনা কৰি আমি কোৰ্স এটা নিৰ্বাচিত কৰো যে মই আমুকটো কোৰ্স আমুকখন ইউনিভাৰ্সিটি আমুকখন কলেজত পঢ়িমগে বুলি সেই ফ্যাক্টৰবোৰ আমাৰ ভুল হয় এই ফ্যাক্টৰবোৰ ভুল হোৱাৰ কাৰণে পিছত যেটো তাৰ আউটকাম আহেগে যেটো ৰিজাল্ট আহেগে সেই ৰিজাল্টটো আমাৰ স্যাটিসফ্যাক্টৰি নহয়গে পিপল ওৰিয়েন্টেড হ'ব নালাগে কেৰিয়াৰ ক্ষেত্ৰত যে ওচৰৰ মানুহে কি ক'ব কোনটো কোৰ্স আমাৰ বিষয় কৈ পিনে মোৰ ভাল লাগিব হেতু ডাঙৰ কথা নহয় আমি চাব লাগিব ইন্ডাষ্ট্ৰি ওৰিয়েন্টেড মই যেটো কোৰ্স পঢ়িব লৈছো সেই কোৰ্সটো পঢ়ি এটোৱাৰ পিছত মই যেটো প্ৰফেশন পাম মোৰ যেটো কৰ্মজীৱন হ'ব সেই প্ৰফেশনটোত ডিমান্ড কিমান আছে তাৰ মাৰ্কেট ভ্যালু আজি দেখত কিমান আছে আৰু তাৰ প্ৰবাবিলিটি কি অৰ্থাৎ মই পঢ়ি এটোৱাৰ পিছত মই যিমান চনত পঢ়ি এটামগে সেই কোৰ্সটো যেতিয়া মই কৰ্ম কৰিব পৰা মোৰ যোগ্যতা হ'বগে তাৰ পৰা আৰু ন্যূনতম 30-40 বছৰলৈকে সেই ইন্ডাষ্ট্ৰিটো সেই উদ্যোগটো বা সেই
সেই কৰ্মখিনিৰ তাৰ মূল্যবোধ আছেগে নাই, ন্যূনতম বোলে 30-40 বছৰলৈকে সেই চেক্টৰটো, সেই ইণ্ডাষ্ট্ৰিটো মাৰ খাই নাযায়, তেন্তে আপুনি তেনেকুৱা এটা দিশত আগুৱাই গ'লে আপোনাৰ ফিউচাৰটো চিকিউৰ্ড হ'ব। কিয় চিকিউৰ্ড হ'ব? প্ৰথম কথা হ'ল যে আপুনি ইণ্ডাষ্ট্ৰিটো অধ্যয়ন কৰিছে, দ্বিতীয় কথা হ'ল যে আপুনি যিহত গৈছে আপুনি সেইটো পঢ়িব বিচাৰি আছে, ভাল পায়, আৰু তৃতীয় বিষয়টো হ'ল যে সেই ইণ্ডাষ্ট্ৰিটো পটককে মানে কলেপছ নহয়, গতিকে আপোনাৰ যিটো জব চিকিউৰিটি সেইটো মানে অটুট থাকিব।